Stronger family, welcome back to my YouTube channel Unique Home. I hope you are also here. আজি আমি যাই আছো তাৰমানে থমনা বজাৰ আপোনালোকতো দেখুৱাইছোৱে আৰু থমনা বজাৰখন নিদেখুৱা আৰু যে আমি যাই আছো থমনা বজাৰ কৰিব তাৰমানে বজাৰ কৰিব যাওঁ এইফালে লৈ লৈছো বুটজোতা চিলাই ল'ম বুটজোতা একজোৰা আছিল তাৰমানে চিলাই ল'ব লাগিব এইজোৰা আৰু বেলেগ বাৰু কিনিম ৰেললৈকে এতিয়া আৰু মই সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ আজি ভিডিঅ'টো মোটামুটি কালি পৰহিনামান যাব কাতি বিহুটো আজিয়ে কাতি বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে এতিয়া অলপ দেৰিকৈ মানে হাতীবিলা টাইমত লগ পাম আৰু কাতি বিহুত কি কৰোঁ আমাৰ ইফালে বেছিভাগতো গাঁৱতে হয় না কাতি বিহুত কি কৰোঁ চাই থাকক কাতি বিহুত কি কৰোঁ গাইছ চাই থাকিব হাতীবিলা লগ পাই আছোঁ আপোনালোকক হাতীবিলা লগ পাওঁ মানে হাতীবিলাহে হয় না কাতি বিহু এই পাথৰ চাথৰ একদম জ্বলি যাব ছাতি জ্বলি যাব ইফালে আমাৰ দুটা ইউটিউবাৰ আছে এটা হ'ল কণময় দাস এটা হ'ল কলামণি নহয় বিকাশ দাস এই আপোনালোকে কিবা কৈ দিয়ক আৰু চেনেলটোৰ বিষয়ে হেল্ল' গাইছ হেল্ল' এই কিবা চেনেলটোৰ বিষয়ে কৈ দি সি নকা এই অলপ উঠি আজি দে কৈছোঁ ক'বা নৰা নেকি এতিয়া গাইছ পাতিবিলাক লগ পাম আৰু কাতি বিহু যি হৈ আপোনালোকক চব দেখুৱাম এটা আমাৰ মেইন লিডাৰ আমাৰ গেংষ্টাৰ এইটো চাওক কি খাইছা এইটো চাওক গাইছ পৰঠা চাওক এনেকৈ ভিজাই ল'ব গাইছ এনেকৈ ভিজাই ল'ব আৰু এইটো গাইছ এইফালে ছাতি লৈ আহিলোঁ আন্ধাৰো হৈ গ'ল তাৰমানে আমি তাৰমানে বল খেলা আহিছোঁ একদম আন্ধাৰ হৈ গ'ল এতিয়া দিব আহিছোঁ আমি কিবা কিবি আনিছোঁ দৃশ্য আপোনালোকক পাথৰ মাজত যাই দেখুৱাই আছোঁ এই গাইছ তাৰমানে তেল চেল চাকি লৈ লৈছোঁ এয়া চাওক এতিয়া আমি চাওঁ আলি যাম একদম আমাৰ দূৰত তাৰমানে খেতি কৰা জেগাটো আমাৰ একদম দূৰত তাৰমানে এইফালে চাওক একদম দূৰত বহুত দূৰত নাযাওঁ বাৰু ওচৰতে দি আহিম য'তে দিলেও তাৰমানে সিয়ে হৈ নিয়ম নীতিখিনি আপোনালোকে চাব বেছিভাগেতো জানেই না তাৰমানে আজি তাৰমানে আটাবাৰী এখন বৈ আটাবাৰী আছে গাইছ আটাবাৰাও দেখুৱাম আপোনালোকক এতিয়া যাই আছোঁ এই চাওক কাঁহীবোন কেনেকৈ ইমান কেমেৰাত ফ'কাছ হোৱা নাই কাঁহীবোন বঢ়িয়াকৈ ওলাই আহিছে এইখিনি জেগা বঢ়িয়া লাগে ইফালে ব্লগ বনাই আছে গাইছ এতিয়া যাই আছোঁ তাৰমানে ভালকৈ যাই আছোঁ সাপ চাপ থাকি তাৰমানে এতিয়া তাতে যাই দেখুৱাই আছোঁ আপোনালোকক নিয়ম নীতিবিলাক আৰু বেছি লম্বা নহয় আৰু ভিডিঅ'টো এইখিনিয়ে আৰু চাই থাকক আৰু ভালকৈ দিয়ক গাইছ তাৰমানে গাইছ ধান আমাৰ বহুত ডাঙৰ হৈছে একদম মানুহ একদম আৰু মোৰ সিহঁত পৰে মাথাৰ ওপৰত সেইকাৰণে যাবা বেয়া তাৰমানে এইখিনি কিবাকৈ দিম আৰু চাই থাকিব দিয়ক গাইছ যাই আছোঁ এতিয়া এনেকৈ আহিব লাগিব আৰু গাইছ ছাতিটো দিলোঁ বঢ়িয়াকৈ এতিয়া গাইছ এতিয়া চাকিগিলা আছে বঢ়িয়াকৈ দি ল'ম এইফালে গাইছ কাচি ওলাই গ'ল কৃষ্ণ সকলোৱে সেৱা কৰিব আজিৰ দিনটোত বঢ়িয়া চলো আগত যাবা দিছি তাৰমানে গাইছ মোক এইটো গাইছ ছাতিটো আমাৰ বঢ়িয়াকৈ ভিডিঅ' কৰি আছে সেইফালে গাইছ ছাতি জ্বলাই দিলোঁ ভিউ এটা দেখুৱালোঁ ইমান আৰু আইফোন চাইফোন নহয় না আমাৰ তাৰমানে ইমান এটা ভিউ তাৰমানে দেখুৱাব নোৱাৰে ৰাতি ভাল নহয় কোৱালিটি এইফালে জ্বলাই ল'লোঁ এয়া চাওক কুণাল দা আমাৰ কেনে খবৰ ভাল গাইছ এতিয়া আমি মন্দিৰত যাম মন্দিৰৰ ভিউ ল'ব পাৰিলে লৈ ল'ম ভিউ এটা তাৰমানে এতিয়া ব'লক আমি যাওঁ চলো গাইছ মন্দিৰত দিবা ছাতিও লৈ ল'লোঁ এইফালে আমাৰ তাতেও ছাতি লগাই ল'লোঁ আপোনালোকক ভিউটো দেখুৱাইছোঁ লৈ লৈছোঁ এতিয়া মন্দিৰলৈকে যাওঁ গাইছ ব'লক গাইছ মন্দিৰ আহি পালোঁ চাওঁ এইটো সঞ্জীৱ দা আমাৰ ৰঞ্জন দা ছাতি এটা লগাই দিম বঢ়িয়াকৈ